আমি অফিচৰ পৰা এতিয়া ওলাইছোঁ। আমি যাম আমাৰ বন্ধন বেংকৰ যিটো TSP প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে, সেই TSP প্ৰগ্ৰামৰ ফালৰ পৰা আমি নাহৰকটীয়াৰ যিসকল দৰিদ্ৰ সীমাৰেখা তলৰ মহিলা আছে তেখেতসকলক আমি এটা সাহায্য দিব বিচাৰিছোঁ। আমাৰ কাম হৈ আছে, হ'লেও আপোনালোকৰ আগত আমি আজিলৈকে একো দেখুৱাব পৰা নাছিলোঁ। হ'লেও আজি আপোনালোকৰ আগত আমি দেখুৱাম কেনেকুৱা মহিলাক আমি সাহায্যটো দিব বিচাৰিছোঁ। আমি বৰ্তমান অফিচৰ পৰা আমি নাহৰকটীয়া চিল গ্ৰাউণ্ডত যাবলৈ আজি ওলাইছোঁ। তো আজি আমি কথা পাতিম আমাৰ যিসকল মহিলা আছে তেখেতসকলৰ লগত। আমাৰ ষ্টাফ আছে, আমাৰ এইকেইজন ষ্টাফ হয়। তেখেত নিত্যানন্দ চেতিয়া, তেখেত ধ্ৰুৱজ্যোতি বুঢ়াগোহাঁই আৰু বাকী এজন গুচি গ'ল লক্ষ্য। আমি সকলো একেটা প্ৰগ্ৰেমতে কাম কৰি আছোঁ। তেখেতসকলেও যাব বেলেগ বেলেগ ঠাইত। তো তেখেতসকলকো মই এটা অনুৰোধ কৰিম যাতে দুই এগৰাকী মহিলাই এটা ভিডিঅ' মোক দিয়েহি, যাতে মই আপোনালোকৰ আগত আমি দেখুৱাব পাৰোঁ কেনেকুৱা মহিলাক আমি সাহায্যটো দিব বিচাৰিছোঁ। ব'লক এতিয়া যাওঁ আমি চিল গ্ৰাউণ্ডৰ অভিমুখে। আমি বাইকৰ ওচৰত আছোঁহি। এজন মোৰ লগত যাব আজি, লক্ষ্যজ্যোতি গোহাঁই। তো আমি যাম, এখেতৰ বাইকে লৈ যাম আজি। মোৰ বাইকখন অলপ প্ৰব্লেম দি আছে, গতিকে আমাৰ এজন ষ্টাফ আহিবলৈ আছে। হ'লেও এওঁলোকে নিজৰ নিজৰ বাইক লৈ যাব। এয়াখিনি আমাৰ বাইক। ব'লক যাম আমি এতিয়া চিল গ্ৰাউণ্ডত যাম। এতিয়া আপোনাৰ সেইটো কৰি পষ্ট